স্বাগতম জনাইছো অন্য এক ভিডিঅ'। পৃথিৱীৰ কোন দেশত মৌ পোৱা নাযায়? পৃথিৱীৰ কোন দেশত কোনো নদী নাই? পৃথিৱীৰ আটাইতকৈ ডাঙৰ পক্ষীৰ নাম কি? কলা ৰঙৰ হাঁহ বিশেষকৈ ক'ত পোৱা যায়? কোন জন্তু চকু বন্ধ কৰিও দেখা পায়? এনে নজনা কথা জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাবলৈ অনুৰোধ জনালোঁ। যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিয়া। 1 নম্বৰ, পৃথিৱীৰ কোন দেশত মৌ পোৱা নাযায়? ক ফ্ৰান্স, খ ব্ৰাজিল, গ আইচলেণ্ড, ঘ আমেৰিকা। উত্তৰ গ আইচলেণ্ড। 2 নম্বৰ, পৃথিৱীৰ সৰ্বাধিক সোণ উৎপাদন কৰা দেশ কোনটো? ক অষ্ট্ৰেলিয়া, খ চীন, গ ৰাছিয়া, ঘ কানাডা। উত্তৰ খ চীন। 3 নম্বৰ, পৃথিৱীৰ কোন দেশত কোনো নদী নাই? ক মৰক্কো, খ চীন, গ সৌদি আৰব, ঘ ব্ৰাজিল। উত্তৰ গ সৌদি আৰব। 4 নম্বৰ, কোন নদীৰ পানী গৰম? ক গংগা নদী, খ নীল নদী, গ হানাই ত্ৰিম্পিস্কা, ঘ ব্ৰহ্মপুত্ৰ নদী। উত্তৰ গ হানাই ত্ৰিম্পিস্কা। 5 নম্বৰ, পৃথিৱীৰ আটাইতকৈ বিশাল নিমখৰ খনি ক'ত আছে? ক ভাৰত, খ পাকিস্তান, গ চীন, ঘ অষ্ট্ৰেলিয়া। উত্তৰ খ পাকিস্তান। 6 নম্বৰ, পৃথিৱীৰ সৰ্বাধিক পুৰুষ জনসংখ্যা থকা দেশখনৰ নাম কি? ক চীন, খ ভাৰত, গ আমেৰিকা, ঘ ইণ্ডোনেছিয়া। উত্তৰ খ ভাৰত। 7 নম্বৰ, পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান স্তন্যপায়ী সামুদ্ৰিক প্ৰাণীটোৰ নাম কি? ক তিমি, খ ডলফিন, গ চিল, ঘ শাৰ্ক। উত্তৰ খ ডলফিন। 8 নম্বৰ, কোনটো চৰাই বাহ সাজিব নাজানে? ক পাৰ, খ কাউৰী, গ কলি, ঘ চিল। উত্তৰ গ কলি। 9 নম্বৰ, কোন জন্তু চকু বন্ধ কৰিও দেখা পায়? ক হাতী, খ উট, গ বাঘ, ঘ ঘোঁৰা। উত্তৰ খ উট। উটৰ এটা স্বচ্ছ তৃতীয় চকুৰ পতা থাকে যাৰ সহায়ত ই বালি ধুমুহাৰ মাজতো চকু সুৰক্ষিত ৰাখি কিছু পৰিমাণে দেখা পায়। 10 নম্বৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ পক্ষীৰ নাম কি? ক ময়ূৰ, খ উট পক্ষী, গ ঈগল, ঘ এমু। উত্তৰ খ উট পক্ষী। উট পক্ষী হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ওজনীয় জীৱিত পক্ষী। ইয়াৰ উচ্চতা প্ৰায় 2.7 মিটাৰ আৰু ওজন 150 কিলোগ্ৰাম বা তাতকৈ বেছি হ'ব পাৰে। 11 নম্বৰ, কোনটো জীৱই চকু জাপ নাখায়? ক কুকুৰ, খ মেকুৰী, গ মাছ, ঘ গৰু। উত্তৰ গ মাছ। 12 নম্বৰ, এটা ঘঁৰিয়ালৰ মুখত কিমানটা দাঁত থাকে? ক 60টা, খ 80টা, গ 110টা, ঘ 140টা। উত্তৰ গ 110টা। এটা প্ৰাপ্তবয়স্ক ঘঁৰিয়ালৰ মুখত সাধাৰণতে প্ৰায় 106ৰ পৰা 110টা দাঁত থাকে। 13 নম্বৰ, কলা ৰঙৰ হাঁহ বিশেষকৈ ক'ত পোৱা যায়? ক ভূটান, খ মালয়েছিয়া, গ অষ্ট্ৰেলিয়া, ঘ জাপান।
উত্তৰ গ অষ্ট্ৰেলিয়া। 14 নম্বৰ, কোন চৰাইয়ে পোষ্টমেনৰ কাম কৰে? ক কাউৰী, খ চিলা, গ পাৰ চৰাই, খ মইনা। উত্তৰ গ পাৰ চৰাই। পূৰ্বতে বাৰ্তা কঢ়িয়াই নিয়াৰ বাবে পাৰ চৰাই ব্যৱহাৰ কৰা হৈছিল, সেয়ে ইয়াক পোষ্টমেন চৰাই বুলিও কোৱা হয়। 15 নম্বৰ, কোন জন্তুৱে জখম হলে মানুহৰ দৰে কান্দে? ক সিংহ, খ হাতী, গ ভালুক, খ বাঘ। উত্তৰ গ ভালুক। 16 নম্বৰ, সকলোতকৈ বেছি দিন জীয়াই থকা জন্তুটোৰ নাম কি? ক হাতী, খ তিমি, গ কাছ, খ ঘোঁৰা। উত্তৰ গ কাছ। 17 নম্বৰ, পৃথিৱীৰ কোন ঠাইৰ পৰা সূৰ্যক সেউজীয়া ৰঙৰ দেখা যায়? ক নৰৱে, খ অষ্ট্ৰেলিয়া, গ এণ্টাৰ্কটিকা, খ ব্ৰাজিল। উত্তৰ গ এণ্টাৰ্কটিকা। 18 নম্বৰ, সূৰ্যৰ পোহৰ পৃথিৱীত আহিবলৈ কিমান সময় লাগে? ক 4 মিনিট, খ 6 মিনিট, গ 8 মিনিট 20 ছেকেণ্ড, খ 10 মিনিট। উত্তৰ গ 8 মিনিট 20 ছেকেণ্ড। 19 নম্বৰ, পৃথিৱীত সৰ্বাধিক বৰষুণ পৰা ঠাই কোনটো? ক মৌচিনৰাম, খ চেৰাপুঞ্জী, গ মুম্বাই, খ তামিলনাডু। উত্তৰ ক মৌচিনৰাম। বৰ্তমান উপলব্ধ দীৰ্ঘম্যাদী তথ্য অনুসৰি মেঘালয়ৰ মৌচিনৰাম পৃথিৱীৰ সৰ্বাধিক গড় বাৰ্ষিক বৰষুণ হোৱা ঠাই হিচাপে স্বীকৃত। 20 নম্বৰ, মেফ্লাইৰ জীৱনকাল কিমান? ক 1 দিন, খ 7 দিন, গ 1 মাহ, খ 1 বছৰ। উত্তৰ ক 1 দিন। ভিডিঅ' ভাল লাগিলে এটা লাইক কৰি দিয়া আৰু এটা ছাবস্ক্ৰাইব কৰি দিয়া আৰু কি বিষয়ত ভিডিঅ' বিচৰা কমেণ্ট কৰি জনাই দিয়া। ধন্যবাদ।